নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছা? আজি হৈ যোৱা আসাম পুলিচ এবি ইউবিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লা বন্ধুসকল, ভিডিঅ'টো লৈ। গড়গাঁও ৰজা বুলি কাক কোৱা হয়? তো উত্তৰটো হ'ব শুক্লেমুংগক গড়গাঁও ৰজা বুলি কোৱা হয়। আৰু এটা আহিছে, জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? তো বন্ধুসকল, সেইটো হ'ব ৰুদ্ৰসিংহই। বন্দে মাতৰমৰ লিখক কোন? বংকিম চন্দ্ৰ চেটাৰ্জী। অসমত বিধানসভাৰ সংখ্যা কিমান? 126খন, 126। বিশ্বৰ বৃহত্তম মহাসাগৰ কোনখন? প্ৰশান্ত মহাসাগৰ। শংকৰদেৱৰ জন্ম ক'ত হৈছিল? নগাঁৱৰ বৰদোৱা। -4 × -5 = 20। কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তলৰ কোনটো বৰ্গমূল? 81, 64, 72, 36। তো বন্ধুসকল, 72টো বৰ্গমূল নহ'ব, কাৰণ 81ৰ বৰ্গমূল হয়, 64ও হয়, 36ও হয়। তো 72টো নহয়। 4 × 8 = 88, 8ৰ যোগফল কিমান? তো বন্ধুসকল, এইকেইটা যোগ কৰিলে আমি 987টো পাম। আৰু এটা আহিছে, 200ৰ 50% কিমান? তো এইটো 200 × 50/100 = 100% ওলায়। মেৰী কম কিহৰ লগত জড়িত? তো সকলোৱে জানে বন্ধুসকল, মেৰী কম খেলৰ লগত জড়িত। চাহ বাগিচা নথকা জিলাখনৰ নাম কি? তো বন্ধুসকল, এই ভিডিঅ'টো মই পোৱা নাই, যদি আপোনালোকে পাইছে তেতিয়াহ'লে কমেণ্টত জনাব।